গাইজনে যদি লিটাৰ লিটাৰ গাখীৰ দিছে, উদ্দেশ্য পৰোপকাৰ। লক্ষ্য কৰিব, লিটাৰ লিটাৰ গাখীৰ দিয়াৰ পিছতো গাইজনীয়ে এটোপা গাখীৰো নিজে পান নকৰে। সেই গাখীৰ খাই মানুহে অমৃতস্য পুত্ৰা এই পৰিচয় দিবলৈ সমৰ্থ হয়। ঠিক সেইদৰে গছজোপাই লোমালোমে ফল দিছে, পকা পকা ফল দিছে, তাতো লক্ষ্য কৰিব গছজোপাই এটা ফলো নিজে ভক্ষণ নকৰে। সেই ফল খাই ক্ষুধাতুৰ প্ৰাণীয়ে প্ৰাণ ৰক্ষা কৰে, স্বাদ অনুভৱ কৰে। এইদৰে প্ৰকৃতিৰ সমস্ত সৃষ্ট বস্তুৰে সৃষ্টিৰ উদ্দেশ্য যদি পৰোপকাৰ, তেতিয়াহ'লে মানুহৰো সেই একেটা চিন্তাই থাকিব লাগিব। প্ৰকৃতিৰ কোলাতে জন্ম হোৱা মানুহকো কোৱা হৈছে পৰোপকাৰায় শৰীৰমেতৎ। এই শৰীৰটো যদি সৃষ্টি হৈছে পৰ উপকাৰৰ কাৰণে। এই পৰোপকাৰী চিন্তাত যেতিয়া মানুহ ব্ৰতী হ'ব, সেয়াই হ'ব পুণ্য।